2 নম্বৰটো কৰিছোঁ 2 নম্বৰ তোমালোকক দিছে কি ত্ৰিভুজ পি কিউ আৰৰ পি কিউ আৰু পি আৰ বাহুৰ ওপৰত ক্ৰমে ই আৰু এফ দুটা বিন্দু ঠিক আছে আমি ত্ৰিভুজটা আকোচোন ইয়াতে মই এনেই স্কেল লৈ অঁকা নাই এনেই আঁকিছোঁ দেই তোমালোকে খালি স্কেল লৈ আঁকিবা এনেকৈ ধৰি লোৱা এটা ত্ৰিভুজটোৰ নামটো আমাক দিবলৈ কৈছে পি কিউ আৰ এনেকুৱা পি কিউ আৰ তো পি কিউ আৰু পি কিউ এল পি কিউ আৰু পি আৰ বাহুৰ ওপৰত ক্ৰমে ই আৰু আমি য'তো ল'ব পাৰোঁ ইয়াত ল'লোঁ ই আৰু ইয়াতে ল'লোঁ এফ এটা ঠিক আছে এফটা ল'লোঁ এফটা ল'লোঁ ঠিক আছে ই আৰু এফ দুটা বিন্দু তলৰ প্ৰতিটো ক্ষেত্ৰত ই এফ সমান্তৰাল কিউ আৰ হয়নে নহয় মই উলিয়াব কৈছে মানে আমাক ই আৰু এফ লগ লগাই দিলে যিডাল আমি ৰেখাখণ্ড পাম আহিলে যদি মই বহাই দিওঁ ৰেখা হ'ব এইটো ৰেখা মই আঁকিছোঁ কৈছে কি যে এই ই এফডাল এইটো পৰা মানে এইটো পৰা ই এফ এই কিউ আৰৰ লগত সমান্তৰাল হয়নে নহয় কেতিয়া যেতিয়া এই যিটা তোমালোকক কুৱেশ্যন দি দিছে তোমালোকৰ 3টা কুৱেশ্যন আছে 3টা কুৱেশ্যনত এই ভেলুবিলাক দি দিছে এই ভেলুবিলাক যদি মই ইয়াত মানে লিখি লওঁ বা ধৰি লওঁ যে পি ইৰ ভেলু ইমান 3.9 ই কিউ মানে ই কিউৰ ভেলু ইমান তেতিয়া এই ভেলুবিলাক লৈ যদি আমি পৰ্যবেক্ষণ কৰোঁ তেতিয়া এই ই এফডাল কিউ আৰৰ সমান্তৰাল হ'বনে নহয় আমি উলিয়াই দেখুৱাব লাগে বা আমি গম পাম তো ইয়াত আমি কি কৰিব লাগিব আমি এই এক্সাৰচাইজটোত 6.2 এক্সাৰচাইজত অলৰেডি 1 নম্বৰত আমি এটা উপপাদ্য ব্যৱহাৰ কৰিছোঁ এইটো হৈছে থেলছৰ উপপাদ্য সেই একেই থেলছৰ উপপাদ্যটোৰ বিপৰীতভাৱে যদি আমি চিন্তা কৰোঁ যিটো আমি থেলছৰ বিপৰীত উপপাদ্য বুলি কওঁ সেইটোত কি হ'ব তেনেহ'লে এইকেইডাল ই এফ আৰু কিউ আৰ ঠিক আছে মই প্ৰথমতে থেলছৰ যিটো উপপাদ্য সেইটো আকৌ এবাৰ তোমালোকক কৈছোঁ যদি এনেকুৱা হয় এই চিত্ৰটো লৈছোঁ দেই থেলছে কি কয় যদি ই এফ সমান্তৰাল আমাৰ কিউ আৰ হয় তেতিয়া আমাক থেলছে কয় যে পি ই অনুপাত ই কিউ মই ফ্ৰেকশ্যনত লিখিছোঁ ইকুৱেল টু কি হয় পি এফ অনুপাত এফ আৰ এইটো হয় এইটো থেলছৰ উপপাদ্য এইটো হ'লে এইটো হয় তো ভাইচ ভাৰ্চা তেনে ইয়াৰ বিপৰীতটো কি হ'ব এইটো হ'লে তেনেহ'লে কি হ'ব এইটো হ'ব লাগিব যদি এটা ত্ৰিভুজৰ দুটা বাহুক আন এডাল ৰেখাই বা ৰেখাখণ্ডই এনেদৰে দুটা বিন্দুত ছেদ কৰে আন দুডাল বাহুক যাতে সেই বাহুকেইটাৰ অংশকেইটাৰ অনুপাত এডাল বাহুৰ কি বুলি ক'লোঁ অংশকেইটাৰ অনুপাত আনডাল বাহুৰ যিটো বিন্দুত মানে ছেদ কৰিব সেই বিন্দুটোত আনডাল বাহুৰ অংশকেইটাৰ অনুপাত যদি সমান হয় তেনেহ'লে তাৰ বিপৰীতটো কি হ'ব লাগিব তেনেহ'লে এই ই এফডাল কিউ আৰৰ কি হ'ব লাগিব সমান্তৰাল তো আমি সেই থেলছৰ বিপৰীত উপপাদ্যটো ইয়াত প্ৰয়োগ কৰিব লাগিব কাৰণ আমাক এই ভেলুবিলাক দিয়া আছে পি ই দিয়া আছে 3.9 চেণ্টিমিটাৰ ই কিউ দিয়া আছে 3 চেণ্টিমিটাৰ এই গোটেই 4টা ভেলু তোমালোকক গোটেই 3টা কুৱেশ্যনত গোটেইকেইটাৰ ভেলু দিয়া থাকিব গোটেই 4টা ভেলু ইয়াত দিয়া আছে তো এই 4টাৰ ভেলু আমি এজোৰকৈ লৈ আমি পুট কৰি আমি চাম দুয়োটাৰ ক্ষেত্ৰত যদি আমি একে ৰেচিঅ' পাওঁ মানে পি ই বাই ই কিউ কৰিলে যিটো ৰেচিঅ' পাম পি এফ বাই এফ আৰ কৰিলেও একেটা যদি ৰেচিঅ' পাওঁ তেতিয়া আমি ক'ম যে দুইটা সমান আৰু দুইটা ৰেচিঅ' সমান হোৱাৰ কাৰণে থেলছৰ বিপৰীত উপপাদ্যৰ মতে তেনে কি হ'ব লাগিব ই এফ আৰু কিউ আৰ এইকেইডাল সমান্তৰাল হ'ব লাগিব আৰু গম পাইছা তো সেইটোৱে আমি ইয়াত এতিয়া এপ্লাই কৰিম দেই কনচেপ্টটো সেইটোৱে গতিকে থেলছৰ বিপৰীত উপপাদ্য লৈ আমি অংকটো কৰিম তো ইয়াত আমি কি কৰিম তোমালোকে কুৱেশ্যন নম্বৰ দিব পৰীক্ষাত মই সমাধান বুলি লিখিছোঁ বাৰু ইয়াত তো তোমালোকে লিখিবা যে ইয়াত তো আমি গম পালোঁ চিত্ৰটো এনেই মই ছাইডতে তোমালোকক আঁকি দেখাইছোঁ এইটো মানে সমান্তৰাল নহ'ব পাৰে দেই কিন্তু আমি সমান্তৰাল বুলি এনেকৈ লৈ পিনে মই চিত্ৰটো তোমালোকক আঁকি দেখাইছোঁ তোমালোকক বুজিবৰ কাৰণে তো সমান্তৰাল নহ'ব পাৰে 3টা কুৱেশ্যন আছে কোনোবা এটা ক্ষেত্ৰত সমান্তৰাল নহ'ব তেতিয়া চিত্ৰটো এইটো চিত্ৰ নহ'ব কিন্তু এনেই তোমালোকক বুজাবৰ কাৰণে মই সমান্তৰাল হিচাপে ধৰি পিনি তোমালোকক বুজাইছোঁ ঠিক আছে তোমালোকে চিত্ৰটো আঁকিব নালাগে পৰীক্ষাত এনেই থুলমূলকৈ তোমালোকে প্ৰশ্নখনত ক'ৰবাত বস্তুটো এনেকৈ আঁকি ল'বা চিত্ৰটো তেতিয়া মানে গম পাবা যে এই কোনটোৰ লগত কোনটো আমি ৰেচিঅ' বনাব লাগিব এতিয়া আমি গম পালোঁ চিত্ৰটো চাই যে পি ই লগত তেনেহ'লে মই বনাব লাগিব কি ই কিউ পি ই লগত কি হ'ব ই কিউ তো মই ল'ম কি ইয়াত পি ই অনুপাত ই কিউ এইটো পি ই অনুপাত এই বাহুডালৰ ক্ষেত্ৰত তো আমি চাম ভেলুবিলাক আমাৰ আছে নহয় তোমালোকে খালি প্ৰথম লিখি ল'বা ইয়াত দিয়া আছে ঠিক আছে মইতো কৰিয়ে লৈছোঁ ইয়াত দিয়া আছে তোমালোকে এনেকৈ লিখি ল'বা দেই দিয়া আছে ৰ'বা মোৰ মোবাইলৰ স্ক্ৰীণ আহিছে চাওঁ দিয়া আছে লিখি ল'বা এনেকৈ পি ই সমান 3.9 চেণ্টিমিটাৰ ই কিউ সমান 3 চেণ্টিমিটাৰ তাৰপিছত আহিলে তোমালোকৰ মই ইয়াত লিখি দিছোঁ দেই পি এফ সমান 3.6 চেণ্টিমিটাৰ আৰু আহিলে এফ আৰ সমান 2.4 চেণ্টিমিটাৰ ঠিক আছে তোমালোকে এই তলত লিখিবা ধুনীয়াকৈ চাৰিডাল বাহুৰ দৈৰ্ঘ্য মোৰ স্ক্ৰীণত নাহে কাৰণে মই চাইডত লিখি লৈছোঁ তাৰপিছত তোমালোকে চিত্ৰটো তোমালোকেতো প্ৰশ্নখন আঁকিবা থুলমূলকৈ কিবা এটা চিত্ৰ
সমান্তৰাল হওক বা নহওক তাৰপিছত তোমালোকে চাবা তোমালোকক কি লাগে এইডাল বাহুৰ অনুপাত দুটা আনডাল বাহুৰ অনুপাত দুটাৰ লগত সমান দেখাব পাৰিলে আমাৰ হৈ যাব তেতিয়া আমাৰ EF পেৰেলেল QR হ'ব তেনেহ'লে আমি কি চাম PE আমি লিখিম ইয়াত PE লগত মই অনুপাত EQ লৈ পিনি অনুপাতটো বনাব লাগিব এইটো EQ ইকুৱেলটো তেনেহ'লে PE কিমান আছে 3.9 চেণ্টিমিটাৰ EQ কিমান আছে 3 চেণ্টিমিটাৰ চেণ্টিমিটাৰ গুচি গ'ল 3 কাটকুট কৰিলে 3 গুণ 3 3.9 কাটিলে 1.3 তো আল্টিমেটলি কিমান হৈ গ'ল 1.3/1 ঠিক আছে তোমালোকে কিন্তু কাটকুট কৰি লঘিষ্ঠ আকাৰলৈ নিবা লঘিষ্ঠ আকাৰলৈ নিয়াৰ পিছতহে তোমালোকে কম্পেয়াৰ কৰিবা দুইটা সমান হৈছেনে নাই তো আমি প্ৰথমে এইটো ৰেচিঅ' পালোঁ ঠিক আছে আমি থৈ দিম আৰু সৰু নকৰিলেও হ'ব নেক্সট আমি PF অনুপাত FR অৰ্থাৎ ফ্ৰেকশ্যনত লিখিলে আমি কি লিখিম PF/FR এইটো চাব লাগে আমাৰ একেই ওলাই নাই চাব লাগিব তো PF কিমান দিয়া আছে PF এইটো লিখিছোঁ 3.6 চেণ্টিমিটাৰ আৰু FR কিমান আছে 2.4 চেণ্টিমিটাৰ চ' চেণ্টিমিটাৰ গুচি গ'ল তো মই দেখিছোঁ 24 আৰু 36 আছে তো 12 যাব ঠিক আছে মানে 1.2 কাটিছোঁ 1.2 কাটিলে কিমান হ'ব 3 আৰু 1.2 24 কাটিলে কিমান হ'ব 2 তাতকৈ আৰু সৰু নহয় তো কিমান পালোঁ 3/2 তো আমি কি দেখিলোঁ বাৰু স্ক্ৰীণত চাই ল'ম আহিছে নাই আমি কি দেখিলোঁ আমি দেখিলোঁ যে এই দুইটাৰ ক্ষেত্ৰত আমি একেটা অনুপাত নাই পোৱা এইটো অনুপাত হৈছে 1.3 অনুপাত 1 যদি মই অনুপাতত লিখোঁ এনেকুৱা হ'ব 1.3 অনুপাত 1 হ'ব এইটো এনেকুৱা হ'ব এইটো যদি মই অনুপাতত লিখোঁ হ'ব 3:2 হ'ব এই দুইটা অনুপাত একেই নহ'ল তেনেহ'লে কি হ'ব যিহেতু একেই নহ'ল তেনেহ'লে এই EFডাল QR লগত সমান্তৰাল নহয় সেইটোৱে জাষ্ট আমি লিখি দিলেই হ'ল থেলছৰ বিপৰীত উপপাদ্যৰ মতে এইটো 1 আৰু 2 বুলি লিখিম ফ্ৰম 1 and 2 1 আৰু 1 আৰু 2ৰ পৰা আমি পাওঁ তেনেহ'লে EF ইজ নট পেৰেলেল টু QR আৰু যদি দুইটা যদি একে হয় দুইটা ৰেচিঅ' যদি একে পালোঁহেঁতেন তেতিয়া আমি কি লিখিম যিহেতু 1 আৰু 2ৰ পৰা আমি পাওঁ থেলছৰ বিপৰীত 1 আৰু 2ৰ পৰা আমি পাওঁ PE/EQ সমান PF/FR এতেকে থেলছৰ বিপৰীত উপপাদ্যৰ মতে কি হ'ব নে EF সমান্তৰাল QR কিন্তু এতিয়া আমি যিহেতু নাপালোঁ সমান এইকেইটা একেই নহ'ল আমি কি লিখিম মই ইয়াত নজিৰ বছৰ ইয়াত লিখিছোঁ দেই ইয়াত লিখিম যিহেতু ইয়াৰ পৰা ইয়ালৈ গৈছোঁ দেই ইয়ালৈ তোমালোকে চাই ল'বা যিহেতু PE divided by EQ is not equal to PF/FR ক'ত এইটো ক্ষেত্ৰত এই কুৱেশ্যনটোৰ ক্ষেত্ৰত এতেকে থেলছৰ বিপৰীত উপপাদ্যৰ মতে কি হ'ব তেনেহ'লে বিপৰীত উপপাদ্য মানে আমি কি পাওঁ তেনেহ'লে মতে পাওঁ কি পাওঁ EF পেৰেলেল চিনটো দি কাটি দিবা নট পেৰেলেল QR সেইটোৱে তো পৰীক্ষাত তোমালোকে এইখিনিলৈকে তোমালোকে লিখিলে হ'ব বুজি পাইছানে মই দেখাই দিছোঁ এইখিনি একেবাৰে সহজ এইটো প্ৰথমতে আমি কি কৰিলোঁ তেনেহ'লে আমাক যিকেইটা ৰেখাখণ্ডৰ দৈৰ্ঘ্য দিয়া আছে সেই দৈৰ্ঘ্যখিনি আমি প্ৰথমে লিখি ল'ম গোটেই 4টা দিয়া থাকিব তাৰপিছত আমি প্ৰতিটো বাহুৰ ক্ষেত্ৰত আমি সিহঁতৰ অংশকেইটা ৰেচিঅ'কেইটা উলিয়াম প্ৰথমতে আমি এইডাল বাহু ল'ম তাৰ ৰেচিঅ'কেইটা উলিয়ালোঁ খণ্ডকেইটা PE/EQ মই যিহেতু ওপৰৰ পৰা লিখিছোঁ প্ৰথম PE লিখিছোঁ তাৰপিছত লিখিছোঁ EQ এইটো PE/EQ লিখিছোঁ ইটো যেতিয়া ইডাল বাহু যেতিয়া ৰেচিঅ' তোমালোকে লিখিবা প্ৰথমতে কিন্তু ওপৰৰ পৰা আনিব লাগিব PFটো আগত লিখিব লাগিব তাৰপিছত FRটো তলত লিখিব লাগিব এইটো দুইটাৰ ক্ষেত্ৰত তোমালোকে কাটকুট কৰি লঘিষ্ঠ আকাৰলৈ নিবা লঘিষ্ঠ আকাৰলৈ নিয়াৰ পিছত পৰ্যবেক্ষণ কৰিবা দুইটা সমান হয়নে নহয় যদি সমান হয় তেতিয়া থেলছৰ বিপৰীত উপপাদ্যৰ মতে পেৰেলেল হ'ব আৰু যদি সমান নহয় তেনেহ'লে ইয়াত যেনেকৈ হোৱা নাই সমান ৰেচিঅ'কেইটা যিহেতু সমান নহয় গতিকে থেলছৰ বিপৰীত উপপাদ্যৰ মতে পেৰেলেল নহয় এইটোৱে আনচাৰ ঠিক আছে মই যে তোমালোকে এইটো বুজি পাইছা ধুনীয়াকৈ বুজি পাইছা আৰু এই 1 নম্বৰ তেনেহ'লে মই ইয়াতে হেল্প কৰিছোঁ 2 নম্বৰটো কৰিছোঁ 2 নম্বৰত কি দিছে PE দিছে এবাৰ 4 চেণ্টিমিটাৰ QE 4.5 চেণ্টিমিটাৰ দিছে PF দিছে 8 চেণ্টিমিটাৰ আৰু RF দিছে 9 চেণ্টিমিটাৰ RF বা FR একেটাই হয় QE বা EQ ঠিক আছে তো আমি প্ৰথমতে লিখি ল'ম ইয়াত দিয়া আছে এই গোটেইখিনি আমি লিখি ল'ম আমাৰ আনচাৰ স্ক্ৰিপ্টত তাৰপিছতে আমি কি চাম ৰেচিঅ' চাম চিত্ৰটোৰ লগত মিলাই আমাক লাগে PE/EQ এইটো PE/EQ আমি ভেলু বহাম PE কিমান আছে 4 চেণ্টিমিটাৰ EQ কিমান আছে 4.5 চেণ্টিমিটাৰ ঠিক আছে চেণ্টিমিটাৰ গুচি গ'ল তো আমি ইয়াত গম পাইছোঁ যে আমাৰ ইয়াত এইটো লঘিষ্ঠ হৈ আছে আৰু সৰু কৰিবলৈ হ'লে আমি দশমিকটো উঠাব পাৰিম বাৰু ঠিক আছে দশমিক উঠালে আমাৰ সৰু হ'ব তো দশমিক উঠাই দিওঁ বাৰু
45 হ'ব, 200 মিনিটটো উঠি গ'লে ওপৰত কি আহিব 4 পিছত এটা 10 আহিব মানে 0, 10টা পূৰণ হ'ব মানে 40 হ'ব। তাৰপিছত আমি দেখিছোঁ 5 যাব 5 8 গুণ 40 5 9, গতিকে 5 কাটি দিওঁ 5 8 গুণ 40 5 9 গুণ 45, তেনেহ'লে আমাৰ শেষত গৈ ৰেচিঅ'টো কি হ'ল 8:9, 8:9, আৰু ফ্ৰেকশ্যন লিখিলে 8/9। এতিয়া আমি এইটো চাব লাগে পি এফ বাই এফ আৰ। পি এফ কিমান আছে, পি এফ আছে 8 চেণ্টিমিটাৰ, আমি 8 চেণ্টিমিটাৰ লিখিলোঁ ওপৰত, তলত আছে এফ আৰ কিমান আছে, এফ আৰ বা আৰ এফ একেটা কিমান আছে 9 চেণ্টিমিটাৰ, 9 চেণ্টিমিটাৰ লিখিলোঁ, চেণ্টিমিটাৰ গুচি গ'ল। আৰু এইটোৱে আমাৰ 8/9ক আমি আৰু লঘিষ্ঠ আকাৰলৈ নিব নোৱাৰোঁ 8/9। তো ইয়াত আমি কি লিখিলোঁ চোৱা, দুইটা ৰেচিঅ' একেই হ'ল 8:9, এইটো 8:9, আমি কি লিখিম তেনেহ'লে, মই লিখি দিছোঁ যিহেতু ইয়াত কি হ'ল তেনেহ'লে পি ই বাই ই কিউ যিটো অনুপাত সেইটো সমান হ'ল পি এফ বাই এফ আৰৰ লগত সমান হ'ল। দুইটা আমি কিমান পালোঁ 8/9, এইটো পালোঁ 8/9, এইটো পালোঁ 8/9। এতেকে থেলছৰ বিপৰীত উপপাদ্যৰ মতে আমি কি লিখিব পাৰিম, এই ই এফডাল তেনেহ'লে কি হ'ব, ই এফডাল সমান্তৰাল হ'ব তাৰ লগত কিউ আৰৰ লগত সমান্তৰাল হ'ব। সেইটোৱে আমাৰ আনচাৰ, ঠিক আছে। তো হয়, তেনেহ'লে আমি কি পালোঁ, ই এফডাল তেনেহ'লে কিউ আৰু ইয়াত সমান্তৰাল হ'ব। এইখিনি ভেলুৰ কাৰণে ইয়াত সমান্তৰাল হ'ব, মানে এই চিত্ৰটোৰ নিচিনা হ'ব, ঠিক আছে। সেইটো 2 নম্বৰৰ 2টো হৈ গ'ল। ঠিক আছে, 3 নম্বৰটো মানে মোৰ বহী মানে কি বৰ্ডখনত নুজুৰিব, সেইকাৰণে মই এইটো বহীত কৰি দিছোঁ দেই। 3 নম্বৰ তোমালোকক কি দিয়া আছে আমি লিখি ল'ম। দিয়া আছে পি কিউ 1.28 চেণ্টিমিটাৰ, তাৰপিছত দিয়া আছে পি আৰ সমান দিয়া আছে 2.56 চেণ্টিমিটাৰ, পি ই দিয়া আছে তোমালোকক 0.18 চেণ্টিমিটাৰ, আৰু পি এফ দিয়া আছে সমান 0.36 চেণ্টিমিটাৰ, ঠিক আছে। এইটো দিয়া আছে। তো আমাৰ চিত্ৰটো আছিলে এনেকুৱা, এনেই এটা আমি আঁকি লৈছোঁ পি ত্ৰিভুজ, যেনেকৈ আমাক কুৱেশ্যনত দিয়া আছে পি কিউ আৰ ত্ৰিভুজ, এনেকৈ আঁকি লৈছোঁ। সমান্তৰাল হ'বও পাৰে নহ'বও পাৰে। তাৰপিছত আমাৰ আছিলে কি, ইয়াতে আছিলে ইটো আছিলে, ইয়াত আছিলে আমাৰ এফ। এইটো তো এইবাৰ আমি দেখিছোঁ যে আমাৰ পি ই আমি আচলতে দেখুৱাব লাগে কি, আমি দেখুৱাব লাগে পি ই বাই ই কিউ, এই ৰেচিঅ'টো ইজ ইকুৱেল দেখাব লাগে পি এফ ডিভাইডেড বাই এফ আৰ। যদি এইটো হৈ যায় তেতিয়া আমাৰ কি হৈ যায়, থেলছৰ বিপৰীত উপপাদ্যৰ মতে ই এফডাল পেৰেলেল হৈ যায় কিউ আৰ। মানে আমাক এই 4টা বস্তু লাগিব, 1 2 3 4। ইয়াত এতিয়া আছেনে নাই চাওঁ, পি ইটো আছেনে, পি আছে, এইটো আছে, ঠিক আছে। ই কিউ আছেনে, ই কিউ নাই। পি এফ আছেনে, পি এফটো আছে। এফ আৰ আছেনে, এফ আৰ নাই। গতিকে আমাৰ দেখিলোঁ কি যে পি ইটো আছে আৰু কোনটো আছে, পি ই আছে আৰু পি এফ আছে। এই ই কিউটো নাই আৰু এফ আৰটো নাই, ঠিক আছে। তেনেহ'লে আমি কি কৰিব লাগিব, এই ই কিউ আৰু এফ আৰটো আমি উলিয়াবলৈ চেষ্টা কৰিম। তো ইয়াত আমি কি কৰিম, আমি ইয়াত লিখিম যে ইয়াত আমি এতিয়া চাম, আমাক লাগে পি ই বাই ই কিউ। ই কিউ নাই, কিন্তু ই কিউ সলনি এইডাল বাহুৰ এই গোটেই বাহুডাল আছে পি কিউ, গতিকে আমি সেইডাল লৈ ল'ম। গতিকে পি কিউডাল আমি ল'ম, আৰু পি কিউৰ লগত একেডাল বাহুত থকা আমি পি ইডাল ল'ব লাগিব। তেতিয়া মানে কি হ'ব, একেডাল বাহুৰ গোটেই বাহুডাল আৰু তাৰ এটা অংশ যদি আমি লৈ লওঁ, তেতিয়া আমি এই ইটো অংশ উলিয়াব পাৰিম। কথাটো এনেকুৱা, মই যদি পি ইৰ লগত মই পি আৰ আছেতো, পি আৰ বা পি এফডালো আছে, তাৰ যদি কোনোবা এটা অংশ লৈ লওঁ, তেতিয়া মই ইটোকুৰা মই উলিয়াব নোৱাৰিম, কাৰণ পি ইৰ লগত সম্বন্ধ আছে কাৰ, ই কিউৰ সম্বন্ধ আছে বা পি কিউৰ সম্বন্ধ আছে। গতিকে একেডাল বাহুৰ আমি এটা অংশ পি ই ল'ম আৰু গোটেই বাহুডাল ল'ম। তাৰ পৰা আমি যদি ইচ্ছা কৰোঁ কি, একেবাৰে সহজ আৰু গম পাইছা চাগে তোমালোকে, বিয়োগ কৰি দিলে হৈ যাব। গোটেই বাহুডালৰ পৰা এই অংশটো বিয়োগ কৰি দিলে আমি এই অংশটো পাই যাম, ই কিউটো পাই যাম, হয়নে। তো ইয়াত তেনেহ'লে কি হ'ব, আমাক লাগে ই কিউ নাই। ইয়াত ই কিউ ইকুৱেলটো কি হ'ব তেনেহ'লে, পি কিউ আছে মাইনাছ তেনেহ'লে কি হ'ব পি ই, হয়নে। এই গোটেই ৰছীডালৰ, ডাঙৰ ৰছীডালৰ পৰা দীঘল ৰছীডালৰ পৰা যদি মই এই টুকুৰাটো কাটি দিওঁ, তেতিয়াহ'লে মোৰ অকল এইখিনিৰ পৰা এইখিনি থাকিব, এই টুকুৰাটো থাকিব, কিউ ই থাকিব। সেইটোৱে বাদ দিয়া মানে বিয়োগ কৰা। বিয়োগ কৰি কি পাম, বিয়োগ কৰিলে আমি কি পাম, পি কিউ কিমান আছে 1.28 চেণ্টিমিটাৰ মাইনাছ পি ই কিমান আছে 0.18 চেণ্টিমিটাৰ। এইটো বিয়োগ কৰিলে কিমান হ'ব, 8 গ'লে 0, 2 1 গ'লে 1, 1.1 চেণ্টিমিটাৰ হ'ব। এইটো
1.1 সেণ্টিমিটাৰ আমি পালোঁ, প্ৰথমটো পালোঁ, ঠিক আছে। প্ৰথমটো আমি পালোঁ 1.1 সেণ্টিমিটাৰ। নেক্সট এইটো আমি পাই গ'লোঁ, ই কিউ হৈ গ'ল, পি ই হৈ গ'ল, ই কিউ হৈ গ'ল, পি এফ আছে, এতিয়ালৈকে এফ আৰ লাগে। আৰু এফ আৰ এইফালে চোৱা এতিয়া, এফ আৰটো আমি কেনেকৈ পাম? গোটেই ৰছীডালৰ পৰা, মই ৰছী বুলিয়ে কৈছোঁ আৰু এই পি আৰ ৰছীডালৰ পৰা এই টুকুৰাটো যদি কাটি দিওঁ, পি এফ কাটি দিওঁ, তেতিয়া অকল এফ আৰ থাকিব। গতিকে এফ আৰ ইকুৱেল টু কি হ'ব তেনেহ'লে? পি আৰ মাইনাছ পি এফ, সেইটো হ'ব। অৰ্থাৎ পি আৰ মানে কিমান? পি আৰ মানে 2.56 সেণ্টিমিটাৰ মাইনাছ এফ পি এফ মানে কিমান? 0.36 সেণ্টিমিটাৰ। বিয়োগ কৰিলে কিমান হ'ব? 6 গ'লে 0, 5 3 গ'লে 2, 2.2 সেণ্টিমিটাৰ হ'ব। এডাল কিমান হ'ব? 2.2 সেণ্টিমিটাৰ। এতিয়া আমাৰ এই যিটো ৰেচিঅ' আমি সমান দেখাব লাগে, দুটা ৰেচিঅ', তাৰ প্ৰতিটো ৰাশিৰ ভেলু এতিয়া আমাৰ আছে। পি ই আছে, ই কিউ আছে, ই কিউ এতিয়া আমি উলিয়ালোঁ, পি এফ আছে, আৰু এফ আৰো আমি এতিয়া উলিয়ালোঁ। তেনেহ'লে আমি এতিয়া কি কৰিম? এতেকে প্ৰথম আমি লিখিম কি? পি ই বাই ই কিউ, পি ই বাই ই কিউ ইকুৱেল টু কিমান হ'ব তেনেহ'লে? পি ই মানে হৈছে 0.18 সেণ্টিমিটাৰ আৰু ই কিউ মানে কিমান হ'লে? 1.1 সেণ্টিমিটাৰ। সেইটো হ'ল চেণ্টিমিটাৰ গুচি গ'ল, ঠিক আছে। আৰু ইয়াত দেখিছোঁ আমাৰ হৰণ নাযায়, আমি ইয়ালৈকে থৈ দিলেও হ'ব আচলতে। 0.18 ডিভাইডেড বাই 1.1, ঠিক আছে। আমি চাওঁচোন বাৰু, পিছৰটো কৰি চাওঁ। প্ৰয়োজন হ'লে আমি আৰু দশমিক উঠাই আমি দশমিকটো উঠাই দিম, কিন্তু এইটো কাষতটো নাযায়। 11, 18 একৰ বাহিৰে বেলেগ কোনো সাধাৰণ উৎপাদক নাই, হৰণ নাযায়, লঘিষ্ঠ হৈ আছে, ঠিক আছে। তাৰপিছত আৰু এটা আছে ন ৰেচিঅ' আমাৰ, আৰু কি আছে? এতিয়া এইডাল বাহুৰ ক্ষেত্ৰত আমি ৰেচিঅ'টো উলিয়ালোঁ, পি ই বাই ই কিউ উলিয়ালোঁ। এতিয়া এইডাল বাহুৰ ক্ষেত্ৰত চাওঁ, পি এফ আমাক লাগে পি এফ বাই এফ আৰ, তেনেহ'লে কি হ'ব? পি এফ কিমান আছিলে? 0.36 সেণ্টিমিটাৰ ডিভাইডেড বাই এফ আৰটো ক'ত গ'ল? এফ আৰ এইটো উলিয়াইছিলোঁ, এফ আৰ 2.2 সেণ্টিমিটাৰ। ইয়াত দেখিছোঁ 36, 22 যাব, তেনেহ'লে আমাৰ কিহে যাব? 36, 22ক 2 কৰিলে 11, 2 কৰিলে এইফালে যাব, ঠিক আছে। মই 2 কাটকুট কৰি দিছোঁ, চেণ্টিমিটাৰ গুচি গ'ল, 2 কাটকুট কৰিলে এইটো হ'ব 1.1, এইটো হ'ব 0.18। তেনেহ'লে আল্টিমেটলি আমাৰ কিমান ল'লে? 0.18। এইটো কাটকুট কৰি 2 কাটিছোঁ, আৰু 2.2ক 2 কাটি পালোঁ 1.1। দেখিলোঁ আমাৰ দুইটা একে ওলাইছে, দেখিছা? দুইটা একে ওলাইছে। এইটো 0.18 বাই 1.1, এইটো ওলাইছে 0.18 বাই 1.1। তো কি লিখিম? যিহেতু ইয়াত পি ই বাই ই কিউ এই ৰেচিঅ'টো সমান হৈছে ইটো ৰেচিঅ', ইডাল বাহুৰ ৰেচিঅ'ৰ লগত পি এফ বাই এফ আৰ, এই লিখিম। এতেকে থেলছৰ বিপৰীত উপপাদ্যৰ মতে বা উপপাদ্যৰ পৰা পাওঁ, আখৰ নাচাবা আৰু কি পাওঁ তেনেহ'লে? এই ই এফ কি হ'ব তেনেহ'লে? পেৰেলেল হ'ব কাৰ লগত? কিউ আৰৰ লগত পেৰেলেল হ'ব। তো এই 3 নম্বৰটোত আমাৰ পেৰেলেল হ'ব, ঠিক আছে। এইটোৱে আমাৰ আনচাৰটো। তো 3 নম্বৰটো ইয়াতে শেষ কৰিছোঁ। এক্সাৰচাইজ 2.3 3 নম্বৰটো কৰিছোঁ। চিত্ৰ 6.18, মানে এইটো চিত্ৰ। এই চিত্ৰটো তোমালোকৰ কি দিয়া আছে? যদি এল এম সমান্তৰাল চি ডি, এল এম পেৰেলেল চি ডি, এইডাল এল এম দেখিছানে? এল এমডাল চি বিৰ লগত সমান্তৰাল কৈছে, এটা চৰ্ত দিছে। আৰু 2 নম্বৰটো কৈছে কি? এল এন এইডাল সমান্তৰাল চি ডি, এল এম সমান্তৰাল চি বি, তোমালোকে দেখিলে গম পাইছা চিত্ৰ দেখি, আৰু এল এন সমান্তৰাল চি ডি। তেনেহ'লে প্ৰমাণ কৰিব লাগে এ এম বাই এ বি ইকুৱেল টু এ এন বাই এ ডি, ঠিক আছে। ইয়াত একেবাৰে চিম্পুল হয়। তোমালোকে এটা কথা চিন্তা কৰা যে আমি যদি ইয়াত এই চিত্ৰটোক এনেকৈ দুটা ত্ৰিভুজত ভাগ কৰি লওঁ, এটা ত্ৰিভুজ এনেকৈ আছে, ঠিক আছে, এনেকৈ আছে, আৰু এটা ত্ৰিভুজ তলত আছে, এনেকৈ আছে, হয়নে? এনেকৈ আছে এইটো, অৰ্থাৎ এইডাল এ চি, ইয়াতো এইডাল এ চি কমন, এইটো বি, আৰু এইটো এনেকৈ আছে, এইটো এম, এইটো এল, আৰু ইয়াত কেনেকৈ আছে? এইডাল এনেকৈ আছে, এইটো এল, এইটো এন, মানে এনেকুৱা হৈ আছে। তেনেহ'লে ওপৰৰ ত্ৰিভুজটোত আমি থেলছৰ উপপাদ্যটো ব্যৱহাৰ কৰিব পাৰিম, হয়নে? কাৰণ এইডাল ইয়াৰ লগত সমান্তৰাল দিয়া আছে। তেনেহ'লে এ এম বাই এম বি ইকুৱেল টু কি হ'ব? এ এল বাই এল চি, সেইটো হ'ব। ঠিক সেইদৰে তলৰ ত্ৰিভুজটোতো আমি যিহেতু এইডাল ইয়াৰ লগত সমান্তৰাল হয়, তেনেহ'লে ইয়াত আমি থেলছৰ উপপাদ্যটো প্ৰয়োগ কৰিব পাৰিম। এ এল বাই এল চি ইকুৱেল টু কি হ'ব? এ এম এন বাই এন, এইটো কি আছিলে? এন ডি, হয়নে? এনেকুৱা হ'ব। তো এই বস্তুটো কমন আহিব, এই ৰেচিঅ'টো এ এল বাই এল চি, ইয়াতো আহিব এ এল বাই এল চি। এইকেইটা ৰেচিঅ' কমন হোৱাৰ কাৰণে কি হৈ যাব? এ এম বাই এম বি ইকুৱেল টু হৈ যাব এ এন বাই এন ডি। তাৰপিছত আমি কিবা কিবি কৰি কেলকুলেশ্যন কৰি এইটো উলিয়াব পাৰিম।
ঠিক আছে কনচেপ্টটো তোমালোকে গম পাইছা তেতিয়াহ'লে প্ৰথমে কি লিখিম আমি আগতে বিশেষ সূত্ৰ লিখিছিলোঁ তাৰপিছত লিখিছিলোঁ আমি অংকন থাকিলে অংকন লিখিছিলোঁ তাৰপিছতে প্ৰমেয় বুলি লিখোঁ ঠিক আছে আজিকালি সেইবোৰ লিখা নহয় আজিকালি ডাইৰেক্ট তোমালোকে ডাইৰেক্ট লিখা ঠিক আছে তোমালোকে ইচ্ছা কৰি লিখিব পৰা যে চিত্ৰত LM সমান্তৰাল CB আৰু LM সমান্তৰাল CD তাৰপিছত প্ৰমাণ কৰিব লাগে যে এইটো মই লিখা নাই জাষ্ট মই ডাইৰেক্ট কৰিছোঁ চিত্ৰত মই তিনিভাগ কৰি লৈছোঁ দেই কাৰণ মোৰ এই বৰ্ডখন নহ'লে নজৰিব চিত্ৰত প্ৰথম আমি এই ত্ৰিভুজটো ল'ম আৰু এইকেইডাল সমান্তৰাল ল'ম চিত্ৰত প্ৰথম এইডাল ল'ম মানে এইকেইডাল LM সমান্তৰাল CB চিত্ৰত দিয়া আছে LM সমান্তৰাল CB ঠিক আছে এইটো দিয়া আছে দেই দিয়া আছে গিভেন দিয়া আছে ঠিক আছে দিয়া আছে এতেকে ত্ৰিভুজ এই ত্ৰিভুজটো কোনটো ল'ম ACB ত্ৰিভুজ ACBৰ ক্ষেত্ৰত থেলছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ থেলছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ কি পাম তেনেহ'লে কি হ'ব তেনেহ'লে AM/MB ইকুৱেল টু কি হ'ব তেনেহ'লে AL/LC হয়নে AL/LC এইটোকে আমি 1 নম্বৰ দি থৈ দিম ঠিক আছে 1 নম্বৰ এই ৰাইট হেণ্ড ছাইডৰ যিটো ৰেচিঅ' আছে সেইটো আমি আকৌ তলৰ ত্ৰিভুজটোৰ পৰা উলিয়াবলৈ চেষ্টা কৰিব লাগিব তেতিয়া ৰাইট হেণ্ড ছাইডকেইটা যদি সমান হৈ যায় লেফ্ট হেণ্ড ছাইডকেইটা কি হৈ যাব সমান হৈ যাব ঠিক আছে আকৌ এবাৰ আমি কি কৰিম আকৌ চিত্ৰত দিয়া আছে এবাৰ এইডাল ল'ম LN সমান্তৰাল CD LN পেৰেলেল CD গিভেন ডেট অ'কে দিয়া আছে এইটো কথা দিয়া আছে এতেকে তো LN সমান্তৰাল CD এইডাল পেৰেলেল এই জোৰটো কোনটো ত্ৰিভুজত আছে ইয়াতে আছে তলৰ ত্ৰিভুজটো ত্ৰিভুজটোৰ নামটো লিখিব লাগিব এতেকে ত্ৰিভুজ ADCৰ ক্ষেত্ৰত থেলছৰ উপপাদ্য প্ৰয়োগ কৰি পাওঁ কি পাওঁ তেনেহ'লে এবাৰ কি পাম AL/LC এইটো মনত ৰাখিবা কিন্তু ইয়াত যেনেকৈ লিখিছা ALটো আগত লিখিছা LCটো পিছত লিখিছা ইয়াতে মই এটা কথা কৈ দিওঁ তোমালোকে থেলছৰ উপপাদ্যটো এতিয়া মই যদি এইটো চাওঁ এইটো মই এনেকৈ নিলিখি যিহেতু মই এই বাওঁফালৰ পৰা সোঁফাললৈ গৈছোঁ AM/MB লিখিছোঁ ইডাল বাহুৰ ক্ষেত্ৰতো মই বাওঁফালৰ পৰা সোঁফাললৈ মই লিখিব লাগিব AL/LC লিখিব পাৰিব LC লিখিব পাৰিম বা লিখিব লাগিব কিন্তু কথা হ'ল যদি মই এইফালৰ পৰা লিখোঁ সোঁফালৰ পৰা লিখোঁ তেতিয়াও শুদ্ধ হ'ব মোৰ তেতিয়া খালি মই কি লিখিব লাগিব প্ৰথমে MB লিখিলোঁ যেনিবা এতিয়া খাইছোঁ দেই MB ডিভাইডেড বাই কি হ'ব MA/AM এতিয়া ইডাল বাহুৰ ক্ষেত্ৰতো মই সোঁফালৰ পৰা লিখিব লাগিব মানে AL লিখিব নোৱাৰোঁ এতিয়া এনেকৈ AL/CL লিখিব নোৱাৰোঁ কাৰণ মইতো উল্টাই দিলোঁ নহয় MB লিখিছোঁ আগতে MBটো আছে সোঁফালে এইটো MB তাৰপিছত লিখিছোঁ এইফালে AM তে ইটো অনুপাত লিখোঁতে ইডাল বাহুৰ ক্ষেত্ৰত CLটো আগত লিখিব লাগিব CL বাওঁফালে আছে সোঁফালে আছে তাৰপিছত লিখিব লাগিব ALটো পিছত AL বুজি পালানে প্ৰথম যিহেতু সোঁফালৰ টুকুৰা লিখিছোঁ ওপৰৰ বাহুডালৰ ক্ষেত্ৰত তাৰপিছত বাওঁফালৰখিনি লিখিছোঁ এইটো গতিকে এইফালৰ ইডাল বাহুৰ ক্ষেত্ৰতো প্ৰথমতে সোঁফালে কি আছে সোঁফালে যিটো টুকুৰা আছে CL আছে CLটো আগত লিখিব লাগিব তাৰপিছতে ALটো পিছত লিখিব লাগিব থেলছৰ উপপাদ্যটো আমি কনচেপ্টটো ভালকৈ জানিব লাগিব দেই ঠিক আছে এতিয়া ইয়াত মোৰ কি আছে AL/LC আছে গতিকে AL/LC যদি আনিবলৈ হয় এইফালে সোঁফালে যদি আনিবলৈ হয় লাগিলে ইচ্ছাকৈ তোমালোকে লিখি লোৱা AL/LCটো আকৌ আহিব লাগিব ইটো ত্ৰিভুজৰ ক্ষেত্ৰত তেনেহ'লে ALটো আছে কোনফালে এইফালে আছে বাওঁফালে LCটো পিছত আছে গতিকে এইডাল বাহুৰ ক্ষেত্ৰতো ANটো বাওঁফালে আছে গতিকে প্ৰথম কি লিখিব লাগিব মই ANটো লিখিব লাগিব মানে AN/DN বা ND তেতিয়াহে মোৰ সোঁফালে এইটো আহিব AL/LC আহিব মই যদি উল্টাকৈ লিখি দিওঁ ND/AN লিখোঁ তেতিয়া মোৰ আহিব CL/AL তেতিয়া মই CL/AL লিখিব লাগিব এতিয়া এইটো 2 নম্বৰ দি দিওঁচোন 2 নম্বৰ দি দিওঁ এতিয়া আমি 1 আৰু 2 পৰা কি দেখিছোঁ এই সমান চিহ্নৰ সোঁফালে থকা ৰেচিঅ'কেইটা একেই এতেকে 1 আৰু 2 মোৰ স্ক্ৰীণত আহিছে নাই বাৰু 1 আৰু 2ৰ পৰা পাওঁ কি পাওঁ আমি তেনেহ'লে যদি ৰাইট হেণ্ড ছাইডকেইটা সমান হয় তেনেহ'লে এই লেফ্ট হেণ্ড ছাইডৰ ৰেচিঅ'কেইটা কি হ'ব লাগিব সমান হ'ব লাগিব আমি 9ত এইবোৰ পাইছোঁৱেই ইউক্লিডৰ জ্যামিতি মতে AM/MB সমান বস্তুৰ লগত হয়নে পৰস্পৰ সমান বস্তুবিলাকো সমান হয় AN/ND হয়নে
মানে পৰস্পৰ সমান বস্তুবোৰ এটা আনটোৰ লগত সমান কথাটো এনেকুৱা আৰু বহুত ধৰণে ক'ব পাৰি এ এম বাই এম বি তেনেহ'লে এ এম বাই এম বি ইকুৱেল টু কি হ'ল এ এন বাই এন ডি এতিয়া তোমালোকে চোৱা এই বস্তুটো কুৱেশ্যনত যিটো দিয়া আছে তাত মিলিছে নেকি এ এম লাগে ওপৰত এ এম আছে ওপৰত এ এন লাগে এ এন আছে ঠিকে আছে মিলি গ'ল মাজত সমান চিন লাগে মাজত সমান চিন আছে কিন্তু তলত কি আছে ইয়াত এ বি আছে ইয়াত কি আছে এ ডি ইয়াত কি আছে এম বি আৰু এন ডি আছে ঠিক আছে এতিয়া কথা হ'ল তোমালোকে এটা বস্তু জানিব লাগিব তোমালোকৰ কিতাপখনৰ উদাহৰণত এটা অংক আছে উদাহৰণ হয়তো এক নে ক'ৰবাত আছিলে উদাহৰণ একটো চাবা তোমালোকে তাত এটা কথা চাবা যে আমাক লাগে এ এমটো মোক লাগিব দেই এম বিটো নালাগে তো যিটো নালাগে সেইটো তোমালোকে ওপৰলৈ লৈ যাবা ঠিক আছে প্ৰথম কথা দেই যিটো নালাগে তো ইয়াত মোক এম বি নালাগে এইটো ওপৰলৈ নিম আৰু ইফালে সমান চিনৰ ইফালে এন ডি নালাগে কাৰণ প্ৰশ্নত নাই এইকেইটা প্ৰশ্নত নাই গতিকে এন ডিটো ওপৰলৈ নিম তো কেনেকৈ নিম আমি ওলোটা কৰি দিম আমি ভগ্নাংশটো যদি ফ্লিপ কৰি দিওঁ ওলোটা কৰি দিওঁ এম বিটো ওপৰলৈ গুচি গ'ল আৰু এই এমটো তললৈ আহি গ'ল তো এইফালে যদি ওলোটাই চাই ইফালেও তোমালোকে ওলোটাব লাগিব মই জানাই সেইটো সমান চিনৰ দুইফালে আমি একেটা কাম কৰিবলগীয়া হয় সেইটো ঠিক আছে হৈ গ'ল এইখিনি মই মোহাৰি দিছোঁ ওলোটা হৈ গ'ল প্ৰথম কথা মই কি বুলি ক'লোঁ যিটো নালাগে সেইটো ওপৰলৈ নিবা ওপৰলৈ লৈ গ'লোঁ তাৰপিছত তোমালোকে চিন্তা কৰা যে এ এম আৰু বি এম বিৰ লগত এ বি যিটো আমাক লাগে এ বি এইটো বাদ দিয়া সোঁফালে কি আছে বাদ দিয়া বাওঁফালটো চোৱা এম বি আৰু এ এম তো এ এমটো লাগে এমটো আছেই মোৰ ওচৰত এতিয়াও আছে কিন্তু এম বিটো নালাগে সেইকাৰণে ওপৰলৈ লৈ গ'লোঁ এতিয়া কথা হ'ল এম বি আৰু এ বিৰ লগত কিবা সম্বন্ধ আছে নেকি আমি চিত্ৰটো চাব লাগিব চিত্ৰটো যদি ভালকৈ চাওঁ দেখিছোঁ এই এ বিডাল আমি কেনেকৈ পাওঁ এ বিডাল পাওঁ এ এমৰ লগত এম বিটো যোগ কৰিব লাগিব ঠিক আছে এম বিটো যোগ কৰিব লাগিব অৰ্থাৎ আমি চিন্তা কৰিব লাগিব যে এই ওপৰত তলত বাৰু এম এ আছে মোৰ ঠিক আছে এম এ আছে ওপৰত যদি এই এম বিৰ লগত এই এম বিৰ লগত যদি মই এ এম আৰু এটা যোগ কৰি দিব পাৰোঁ এনেকৈ যদি যোগ কৰি দিব পাৰোঁ তেতিয়া মোৰ পিছৰ লাইনটোত এই কামটো হৈ যায় তলত এ এম থাকিলে এম বি প্লাছ এ এম চিত্ৰত চালে গম পাবা এম বিৰ লগত এ এম দুটুকুৰা ৰছী হয় ধৰি লোৱা এটুকুৰা এম বি এটুকুৰা এ এম যোগ কৰিলে কোনডাল হ'ব এই দীঘল ৰছীডাল হ'ব নাই এ বি হ'ব নাই এইটোৰ লগত এইটো যোগ কৰিলে কি হ'ব এ বিৰ লগত উপৰিপাতন হ'ব বুলি কয় এইটো অৰ্থাৎ মিলি যাব অৰ্থাৎ এ বি হ'ব হয়নে এই এ বিটো আহিব নাই আমাৰ আহিব তাৰ পিছৰ লাইনটো আমি কি কৰিম তাৰ পিছৰ লাইনটো আমি এইটো সম্পূৰ্ণ ওলোটাই দিম তেতিয়া আমাৰ কুৱেশ্যনটোৰ লগত মিলি যাব এ এমটো ওপৰলৈ যাবগৈ এ বিটো আহিব তললৈ তেতিয়া আমাৰ এই সমান চিনৰ বাওঁফালে যিটো বস্তু আছে এইটো এম বা এ বিটো আমাৰ ওলাই যায় অৰ্থাৎ এই কামটো কৰিব লাগিব এটা এ এম আমি এম বিৰ লগত ওপৰত যোগ কৰিব লাগিব তো এইটোকে যদি আমি ভালকৈ চাওঁ ঠিক আছে এইটো বাৰু যদি মই ভগ্নাংশ আকাৰত চাওঁ দেই এম বিটো যেনিবা 2 চেণ্টিমিটাৰ এ এম যেনিবা 3 চেণ্টিমিটাৰ তলতো এ এম আছে 3 চেণ্টিমিটাৰ এইটো যদি আমি পাইছোঁ এল পি স্কুলত এইটো এনেকৈ লিখিব পাৰি নাই বাৰু 2/3 প্লাছ 3/3 পাৰি ভগ্নাংশৰ ক্ষেত্ৰত 3/3 মানে কি 1 তেনেহ'লে 2/3 প্লাছ 1 এইটো হয়নে অৰ্থাৎ এই এ এমটো ওপৰত পাবলৈ হ'লে তেনেহ'লে আমি কি কৰিব লাগিব এই এম বি বাই এ এমৰ লগত এক এটা যোগ কৰিব লাগিব এই একটো হয়নে এই একটো যোগ কৰি দিলে আমি ইয়াৰ পিছত এই লাইনটো লিখিব পাৰিম এই লাইনটো লিখিব পাৰিলে আমি এই লাইনটো লিখিব পাৰিম মানে বুজি পাইছা কথাটো কি কৈছে গতিকে আমি কি কৰিম ইয়াত আমি দুইফালে এক এটা যোগ কৰি দিম আমি দুইফালে কি যোগ কৰি দিম ইয়াত এক এটা যোগ কৰি দিম অৰ্থাৎ আমাৰ কি হ'ব এম বি আমি ইয়াতে যোগ কৰি দিম অলৰেডি আমি লিখি থৈছোঁ ইয়াত এই সমান চিহ্নৰ দূৰত লিখি দিছোঁ এই ওলোটালো নহয় ওলোটোৱাৰ সময়তে আমি লগতে এটা এক এটা যোগ কৰি দিম এইফালে এটা এক যোগ কৰিম বা তোমালোকে পিছৰ লাইনটো কৰিলেও হ'ব এক এটা যোগ কৰিলোঁ এতিয়া সমান চিহ্নৰ এইফালে যেতিয়া এক এটা যোগ কৰি দিবা তোমালোকে এটা ছাইডত যেতিয়া এক এটা যোগ কৰিবা ইটো ছাইডতো একেটা কাম কৰিব লাগিব এক এটা যোগ কৰি দিবা ঠিক আছে চাবা কি হ'ব এতিয়া যোগ কৰাৰ লগে লগে এতিয়া আমাৰ এই 1টোকে আমি ধৰিব পাওঁ এ এম বাই এ এম অৰ্থাৎ এ এমটো কি হ'ব লসাগু হ'ব হয়নে বুজি পাইছা নহয় চাগে তেনেকুৱা হৈ আছে এতিয়া অলপ আগতে মই দেখাইছোঁ তোমালোকক এম বি বাই এ এম এইটো ঠিকে আছে এই 1টোকে ইচ্ছা কৰিলে মই এনেকৈ লিখিব পাৰোঁ এ এম বাই এ এম কেলৈ লিখিছোঁ কাৰণ তলত এ এম আছে গতিকে এ এমটো মই আনি লৈছোঁ তলত এ এমটো আনি লৈছোঁ তেতিয়া কি হৈ যাব সঠিক ভগ্নাংশ নিচিনা হৈ যাব সঠিক ভগ্নাংশ হ'লে আমাৰ লসাগু তলত যিটো হয় সেইটোৱে হয় সেইকাৰণে বা এইটোকে আমি নকৰি আমি এনেকৈ কৰোঁ কি বুলি কৰোঁ আমি লসাগু আমাৰ কিমান হ'ব তেনেহ'লে এ এম তলত এম হ'ব এই এমটোৰ লগত আমি এইটো যোগটো যোগ চিন আছে এইটো পূৰণ কৰি দিওঁ এনেকুৱা হয় ঠিক আছে একেটা যোগ কৰিলে আমাৰ এইটো হ'ব এইফালে একেটাই হ'ব চেম একেখিনি কামেই কৰি আছোঁ মই এ এন আহিব এন ডি থাকিব ওপৰত আৰু এইটো প্লাছ এ এনৰ লগত 1 এটা পূৰণ হ'লে কি হ'ব এ এন আহিব ঠিক আছে সেইখিনিলৈকে এতিয়া আমি চিত্ৰত চাম তলত এ এম এইফালেও আছে তলত এ এন এইকেইটা আমাক লাগে এ এন দুটা এতিয়াও আছে ওপৰত এম বিৰ লগত এ এম যোগ কৰিলে কি হয় এম বিৰ লগত এ এম যোগ কৰিলে এ বিডাল পাওঁ এ বিডাল গতিকে ওপৰত এইকেইটা যোগ কৰিলে আমাৰ কি হয় এ বি লিখিম এ বি হয় আৰু এন ডিৰ লগত এ এন যোগ কৰিলে কি হয় এইটোপা এন ডি এটুকুৰা আৰু এ এন এটুকুৰা এই দুটুকুৰা যদি মই যোগ কৰি লগাই দিওঁ দুটা টুকুৰা লগাই দিওঁ এই দীঘল টুকুৰাটো পাওঁ এ ডি পাওঁ আৰু ওপৰত কি আহিব এ ডি হৈ গ'ল এতিয়া চোৱা কুৱেশ্যনটো চোৱা যিকেইটা লাগে গোটেইকেইটা আমাৰ আহি গ'ল এ এম লাগে এ এম আছে এ বি লাগে এ বি আছে এ এন লাগে
এন আছে, এ ডি লাগে, এ ডি আছে, কিন্তু কথা এটা আছে কি ইয়াত যেনেধৰণে আছে ইয়াত তেনেধৰণে নাই। তেনেধৰণে কৰিবলৈ হ'লে কি কৰিব লাগিব, জাষ্ট ওলোটাই দিলে হৈ গ'ল। এ এমটো ওপৰলৈ গুচি যাব, এ বিটো তললৈ আহিব, আৰু সমান চিহ্নৰ বাওঁফালে তোমালোকে যিটো কাম কৰা সোঁফালেও একেটা কাম হ'ব। এইটো যিহেতু ওলোটাই দিছা, ইফালে এইটো ভগ্নাংশ ওলোটা হৈ যাব, অৰ্থাৎ এ এনটো ওপৰলৈ যাবগৈ, এ বিটো তললৈ আহিব। এতিয়া আমাৰ মিলি গ'ল, দুইটা আমাৰ মিলি গ'ল, দেখিলা মিলি গ'ল। এইটো আমাক পৰখ কৰিব দিছিলে প্ৰমাণিত, দেখুওৱা যায় বুলি আমাক কৈছিলে চাগে, প্ৰমাণ কৰা যায়, প্ৰমাণিত। আমি প্ৰমাণ কৰি দিলোঁ, ঠিক আছে, এইটোৱে আমাৰ আনচাৰ। তো এনেকৈ তোমালোকে থেলছৰ উপপাদ্যটো ব্যৱহাৰ কৰি এই অংকটো কৰিব লাগিব। গতিকে তোমালোকে এনেকৈ দুটা ত্ৰিভুজত ট্ৰাইংগলত তোমালোকে ভাগ কৰি ল'বা, তেতিয়া তোমালোকৰ বুজিবলৈ উজু হ'ব। দুইটা ত্ৰিভুজতে তোমালোকে থেলছৰ উপপাদ্যটো প্ৰয়োগ কৰিবা, প্ৰয়োগ কৰিলে এইটো পাবা, এইকেইটা পাবা। এইকেইটাত ৰাইট হেণ্ড ছাইডকেইটা সমান হ'ব, গতিকে লেফ্ট হেণ্ড ছাইডকেইটাও সমান বুলি দেখুৱাবা। তাৰপিছত দুইফালে +1 কৰিবা, কিন্তু তাৰ আগতে যিটো নালাগে, যিডাল বাহু আমাক নালাগে সেইডাল ওপৰলৈ নি ল'বা। এইডাল ইয়াত এম বি আছিলে, এম বিডাল ওপৰলৈ লৈ গ'লোঁ, এইটো ওপৰলৈ গুচি গ'ল, আৰু এইফালে এন ডি আছিলে, এন ডিডাল আমাৰ ওপৰলৈ গুচি গ'ল, মানে আমি ঘূৰাই দিলোঁ, ঠিক আছে। আমি কি কৰিলোঁ, ঘূৰাই দিলোঁ, ওলোটাই দিলোঁ। গতিকে এইটো ভগ্নাংশ ওলোটাই দিয়াৰ লগে লগে এইটো ভগ্নাংশ ওলোটা হৈ গ'ল। তাৰপিছতহে আচলতে মই +1টো লিখিব লাগিছিলে, মই ডাইৰেক্ট একেটা লাইনতে লিখি দিলোঁ দেই। এইটো প্ৰথমে মই ভগ্নাংশটো ওলোটাইছোঁ, তাৰপিছত এক যোগ কৰিছোঁ, মানে এইটো যোগ ক্ৰিয়া, মানে যোগ ক্ৰিয়া হৈছে। তোমালোকৰ 3 নম্বৰৰ এই কুৱেশ্যনটো ইয়াতে শেষ কৰিছোঁ। 4 নম্বৰটো আহিছোঁ। 4 নম্বৰ তোমালোকৰ চিত্ৰ 6.19, এই চিত্ৰটো দি দিছে। ইয়াত কৈছে ডি ই সমান্তৰাল এ চি, এইডাল ডি ই সমান্তৰাল পেৰেলেল এ চি, আৰু ডি এফ সমান্তৰাল এ ই, ডি এফডাল এ ইৰ পেৰেলেল। প্ৰমাণ কৰা যে বি এফ বাই এফ ই, বি এফ বাই এফ ই ইজ ইকুৱেল টু বি ই বাই ই চি, ঠিক আছে। এই চিত্ৰটোকে মই ছেপাৰেট কৰি লৈছোঁ তোমালোকৰ সুবিধাৰ কাৰণে, বুজাবৰ কাৰণে মই, ঠিক আছে। তো এইটো এটা লৈ লৈছোঁ, আৰু পেৰেলেল এইডাল পেৰেলেল, ঠিক আছে। অৰ্থাৎ এইটো এ হৈ আছে, এইটো ডি হৈ আছে, এইটো চি, এইটো ই, এইটো বি, ঠিক আছে। তো ইয়াত আমি দেখাম ডি ই পেৰেলেল এ চি, সেইটো আৰু এটা ছেপাৰেট কৰি লৈছোঁ। এইটোত আমি দেখাম, এইটো আমি কি দেখাম, এইটোত দেখাম আমি এইডাল দেখাম এ ই পেৰেলেল ডি এফ, ঠিক আছে। এ ই পেৰেলেল ডি এফডাল দেখাম, এইটো আমাৰ বিটো দেই, বিটো। তো এইখিনি আমাৰ নহ'লেও হ'ব, এই পাৰ্টটো নহ'লেও হ'ব, এইটো মোহাৰি দিছোঁ আৰু অলপ সৰু কৰি দিছোঁ, অলপ কাৰণে আৰু ভাল হ'ব এইটো। গতিকে ইয়াত আমি দুটা ত্ৰিভুজ দেখিছোঁ, দুইটা ত্ৰিভুজত আমাৰ কি আছে, সমান্তৰাল বাহু আছে। যদি সমান্তৰাল বাহু থাকে, ইয়াত এডাল লগত এডাল সমান্তৰাল, আৰু এইটো ত্ৰিভুজৰ ক্ষেত্ৰত আমি দেখিছোঁ কি ডি এফডাল ইয়াৰ লগত সমান্তৰাল, তেনেহ'লে আমি দুইটা ত্ৰিভুজতে আমি থেলছৰ উপপাদ্যকেইটা প্ৰয়োগ কৰিব পাৰিম, উপপাদ্যটো প্ৰয়োগ কৰিব পাৰিম। প্ৰয়োগ কৰিলে দেখিছোঁ এটা বস্তু কমন আহিব, যে এ ডি বাই ডি বি, আৰু ইয়াতো আহিব এ ডি বাই ডি বি। অৰ্থাৎ সেই যেতিয়া কমন আহিব, আমি 1 আৰু 2 বুলি লিখি 1 আৰু 2ৰ পৰা এই যিটো কমন আহিব, কমনৰ লগত মানে সমান সমান বস্তুবিলাক পৰস্পৰ সমান, সেইটো চৰ্তত আমি তেনেহ'লে দেখাব পাৰিম এই বি এফ বাই, হয়নে, বি ই বাই, এইটো আহিব ই চি, এ ডি বাই ডি বি ল'লে আহিব চি ই বাই বি ই, এটা আহিব, আৰু এইটো আহিব ই এফ বাই বি এফ। তেতিয়া আমাৰ এই বস্তুকেইটা আহি যাব যিকেইটা লাগে, ঠিক আছে। আমি এইটো কৰি চাওঁ, তোমালোকে গম পাবা। তো আমি প্ৰথম কি লিখিম, চিত্ৰত প্ৰথম লিখি আমি কি এই ত্ৰিভুজটো লওঁ দেই, এ চি ডি ই লিখা আছে, ডি বুলি লিখিছোঁ, ডি ই পেৰেলেল এ চি, ঠিক আছে, দিয়া আছে, এইটো আমাৰ কুৱেশ্যনত দিয়া আছে, ঠিক আছে। যদি পেৰেলেল হয়, এতেকে মই স্ক্ৰীণত আহিছে মই চাই লওঁ, এতেকে ত্ৰিভুজ, এই ত্ৰিভুজটো কি হ'ব এ বি চিৰ পৰা, বা ত্ৰিভুজ এ বি চিৰ ক্ষেত্ৰত পাইথাগোৰাছ লিখিলোঁ, থেলছৰ উপপাদ্য ব্যৱহাৰ কৰি পাওঁ, এনেকৈ লিখিব লাগিব। আমি কি পাম তেনেহ'লে, এ বি চিৰ ক্ষেত্ৰত কি পাম, আমি এইফালৰ পৰা লিখোঁ, ওপৰ ফালৰ পৰা, মানে ৰাইট হেণ্ড ছাইডৰ পৰা। গতিকে এ ডি বাই ডি বি ৰেচিঅ' এ ডি বাই ডি বি ইজ ইকুৱেল টু কি হ'ব, যিহেতু আমি এইফালৰ পৰা লিখিছোঁ ৰাইট হেণ্ড ছাইডৰ পৰা এইডাল বাহুৰ কাৰণে, গতিকে এইডাল বাহুৰ কাৰণে তেনেহ'লে আমি এইফালৰ পৰা লিখিব লাগিব ৰাইট হেণ্ড ছাইডৰ পৰা, চি ই বাই কি হ'ব, বি ই। তোমালোকে গম পাইছাই, এতিয়ালৈকে তোমালোকে যথেষ্টখিনি অংক কৰিলা থেলছৰ উপপাদ্য, চি ই বাই বি, এইটো আমি 1 নম্বৰ দিম, ঠিক আছে, 1 নম্বৰ। আকৌ বা আৰু এযোৰ আছে, এইবাৰ এই ত্ৰিভুজলৈ আহা, ডি এফ পেৰেলেল এ ই, এইটো দিয়া আছে, ডি এফ পেৰেলেল এ ই সমান্তৰাল, একেই দিয়া আছে, প্ৰশ্ন দিয়া আছে, প্ৰশ্নমতে দিয়া আছে, ঠিক আছে, দিয়া আছে। এতেকে এইকেইডাল সমান্তৰাল কোনটো ত্ৰিভুজত আছে, এ বি ই, এতেকে ত্ৰিভুজ এ বি ইৰ ক্ষেত্ৰত থেলছৰ উপপাদ্য
প্ৰয়োগ কৰি পাওঁ বা ব্যৱহাৰ কৰি পাওঁ কি পাওঁ আমি কি পাওঁ তো এডি প্ৰস্থৰ ক্ষেত্ৰত কি হ'ব আমি এইটো চাব লাগিব 1 নম্বৰ প্ৰথম কি লিখিছোঁ এডি লিখিছোঁ ওপৰত তলত ডিবি লিখিছোঁ গতিকে ইয়াতো আমি কি লিখিব লাগিব এডি বাই ডিবি ইজ ইকুৱেল টু তেনেহ'লে কি হ'ব এইফালৰ পৰা লিখিছোঁ এইফালৰ পৰা আহিব EF বাই BF এইটো আমি 2 নম্বৰ দিম ঠিক আছে 2 নম্বৰ দিম এতিয়া কি দেখিলোঁ আমি দেখিলোঁ 1 আৰু 2 আমি যদি চাওঁ ভালকৈ দেখিম এই বস্তুটো কমন আহি গ'ল এই পাৰ্টটো ইয়াতো আছে ৰেচিঅ'টো ইয়াতো আছে 1 আৰু 2 তাহলে এইকেইটা যদি একেই হয় এইকেইটা কি হ'ব সমান হ'ব এটাকে 1 আৰু 2ৰ পৰা পাওঁ 1 আৰু 2ৰ পৰা পাওঁ তোমালোকে তলত লিখিবা দেই বহিখনৰ মই ইয়াত নজৰিৰ কাৰণে মই ইয়াত লিখিছোঁ 2ৰ পৰা পাওঁ কি পাওঁ তেনেহ'লে EF বাই BF ইজ ইকুৱেল টু তেনেহ'লে কি হ'ব CE বাই BE এইটো হ'ব এতিয়া আমি কুৱেশ্যনটো চাম আমাৰ কুৱেশ্যনটোত কি আছে এইটোৱে আছে নে ইয়াৰ উল্টা ভাৰ্চনটো আছে তো BF টো ওপৰত আছে FE টো তলত আছে আমাৰ আকৌ উল্টা হৈ আছে তেনেহ'লে আমি কি কৰি দিম এইটো উল্টা কৰি দিম ফ্ৰেকশ্যন সেইটো আৰু BF টো ওপৰলৈ লৈ যাম তে EF টো তললৈ আহিব আৰু সমান চিনৰ বাওঁফালে যদি আমি উল্টা কৰিছোঁ ইফালেও কি কৰিব লাগিব উল্টা কৰিব লাগিব তেনেহ'লে BE টো ওপৰলৈ যাব আৰু EC বা CE টো আমি তলত লিখিম এতিয়া মিলি গ'ল সেইটো ঠিক আছে এইটো আমাক প্ৰুভ কৰিব লাগে তেনেহ'লে আমাৰ আনচাৰটো হৈ গ'ল এইটোৱে প্ৰমাণিত তো একেবাৰে সহজ তোমালোকে এনেকৈ যদি চিত্ৰটো দুভাগ কৰি লোৱা তেতিয়া তোমালোকৰ বুজিবলৈ ভাল হয় সেইকাৰণে মই দুভাগ কৰি দেখাইছোঁ পৰীক্ষা এনেকৈ দুভাগ কৰিব নালাগে কৰিলেও একো নাই কৰিব পাৰা ঠিক আছে বি আছিলে দেই কৰিব পাৰা একো নাই আৰু এনেকৈ কিন্তু তোমালোকে প্ৰেক্টিছ কৰিবা ঘৰ এনেকৈ জ্যামিতিৰ ক্ষেত্ৰত এনেকৈ ভাগ কৰি চিত্ৰবোৰ উলিয়াই ক'ত কেনেকৈ কি উপপাদ্য প্ৰয়োগ কৰিব লাগিব এইটো জানিব লাগিব আৰু লিখাখিনি সেইখিনি নিজৰ ভাষাত ধুনীয়াকৈ লিখিবা তেনেহ'লে এইটো মই শেষ কৰিছোঁ 4 নম্বৰটো 4 নম্বৰ 3 নম্বৰটো প্ৰায় একেই আছিলে ঠিক আছে থেলছৰ উপপাদ্য দুটা ত্ৰিভুজত প্ৰয়োগ কৰি আমি মানে দুযোৰ ৰেচিঅ' লিখিব লাগে সেই তেতিয়া কি হ'ব 4টা ৰেচিঅ' হ'ব 4টা ৰেচিঅ'ৰ ভিতৰত এটা ৰেচিঅ' কমন থাকিব এতিয়া দুযোৰ ৰেচিঅ' হ'ল তাৰ কি হ'ব নেক্সট তোমালোকে এইটো কমন 4টা ৰেচিঅ' আছেতো 4টা ৰেচিঅ' তাৰে কিন্তু এটা ৰেচিঅ' কমন থাকিব দুইটাৰ কাৰণে সেই কমন থকাৰ কাৰণে এইটো সমান হৈ যাব সমান হোৱাৰ পিছত আমাক যেনেকৈ লাগে কোনটো ভাৰ্চন আছে ইয়াত যদি উল্টা ভাৰ্চন আছে তেনেহ'লে পৰীক্ষাত তোমালোকক কেতিয়াবা এইটো দি দিব পাৰে এইটো প্ৰুফ কৰা যে এইটো বুলি দি দিব পাৰে তেতিয়া আমি এইখিনিয়ে থৈ দিম নহ'লে আমি চাম যে ইয়াৰ উল্টাটো আছে নেকি তেতিয়া BF টো ওপৰলৈ যাব EF টো তললৈ আহিছে এইফালে উল্টা হৈ যাব তেতিয়া আমাৰ কুৱেশ্যনটোৰ লগত মিলি গৈছে এইটো আমি নিজে মিলাই ল'ব লাগিব এখন সদায় পৰীক্ষাত ঠিক আছে তো এইটো আছিলে তোমালোকৰ 4 নম্বৰ এটা শেষ কৰিছোঁ